নমস্কাৰ বন্ধু বান্ধৱসকল MKB সাপোৰ্ট ইউটিউব চেনেললৈ মই মৰিয়া পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে অসম বুৰঞ্জীৰ 5 নম্বৰ খণ্ডটোৰ জৰিয়তে আপোনালোকক আগন্তুক আহি থাকিবলগীয়া যিখিনি এক্সাম আছে সেইসমূহত যথেষ্ট সহায় কৰিব এই প্ৰশ্নখিনিয়ে। আৰু ইতিমধ্যে যিকেইটা খণ্ড আগবঢ়োৱা হ'ল সেই খণ্ডকেইটাও আপোনালোকৰ বাবে বিশেষ প্ৰয়োজনীয়। ইয়াৰ পৰা বহুত কুৱেশ্যন আহি থকা দেখা যায়। গতিকে ভিডিঅ'বোৰ আপোনালোকে ভালদৰে চাব আৰু ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ সদায় পাই থাকিবলৈ আপোনালোকে যদি সহায় কৰে তেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকক আগবঢ়াবলৈ আমাৰো ইচ্ছুক হওঁ। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো লোৱা হৈছে, হু ৱাজ দ্য অথৰ অফ হস্তি বিদ্যাৰ্ণৱ? হস্তি বিদ্যাৰ্ণৱৰ লেখক কোন আছিলে? হস্তি বিদ্যাৰ্ণৱৰ বিষয়ে প্ৰায়বোৰ প্ৰশ্ন কাকততে প্ৰায়বোৰ কম্পিটিটিভ এক্সামতে অহা দেখা যায়। সেই 4টা অপশ্যন দিয়া আছে, সুৰেখান ডেকায়া, দেৱাৰ এণ্ড দোদাচাই, সুকুমাৰ বৰকাইত, ৰাম সৰস্বতী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সুকুমাৰ বৰকাইত। হস্তি বিদ্যাৰ্ণৱ অসমৰ ৰজা শিৱসিংহ আৰু তেওঁৰ ৰাণী অম্বিকা দেৱীৰ পৃষ্ঠপোষকতাত সুকুমাৰ বৰকাইতে হাতীৰ উপলিখা গ্ৰন্থখনে আমাক অসমত পোৱা হাতীৰ বিষয়ে আকৰ্ষণীয় তথ্য প্ৰদান কৰে। সুকুমাৰ বৰকাই। দ্য হস্তি বিদ্যাৰ্ণৱ, দ্য ট্ৰিটাইছ অন এলিফেণ্টছ ৰিটেন বাই সুকুমাৰ বৰকাইত আণ্ডাৰ দ্য patronage of the Ahom king Shivasingha and his queen Ambika Devi provides us with interesting information on the elephants found in Assam. The second question to hoise, who among the following is the first Assamese translator of Ramayana? নিম্নলিখিত কোনজন ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক? এইটো অসম হৈ আছে, অসমীয়া হ'ব। শংকৰদেৱ, মাধৱ কন্দলী, অনন্ত কন্দলী, ৰাম সৰস্বতী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাধৱ কন্দলী। মাধৱ কন্দলী 14শ শতিকাৰ আৰম্ভতে বাল্মীকি ৰামায়ণক অসমীয়া ভাষালৈ অনুবাদ কৰাৰ কামৰ কৃতিত্ব দিয়া হয় মাধৱ কন্দলী। মাধৱ কন্দলী is credited with the task of translating Valmiki Ramayana into the Assamese language as early as the 14th century. পিছৰ কুৱেশ্যনটো হৈছে, হু ৱাজ দ্য ৰুলাৰ অফ কামৰূপা ডিউৰিং হিউৱেন-চাং ভিজিট? হিউৱেন-চাং ভ্ৰমণৰ সময়ত কামৰূপৰ শাসক কোন আছিলে? যেতিয়া হিউৱেন-চাং অসমলৈ আহিছিলে তেতিয়া কামৰূপৰ শাসক কোন আছিলে সুধিছে। ভগদত্ত, কুমাৰ ভাস্কৰ বৰ্মন, স্বৰ্গদেউ ৰুদ্ৰসিংহ, কুমাৰ ৰুদ্ৰবৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাস্কৰ বৰ্মন। কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত কামৰূপৰ যেতিয়া প্ৰশাসন কৰি আছিলে তেতিয়া হিউৱেন-চাং, চীনা পৰিব্ৰাজক হিউৱেন-চাং অসমলৈ আহিছিলে। 7ম শতিকাৰ কামৰূপ ভাস্কৰ বৰ্মনৰ অধীনত আছিলে। চীনৰ তীৰ্থযাত্ৰী হিউৱেন-চাঙৰ মতে ৰাজ্যখনৰ পূবৰ পৰা চীনলৈ যোৱা পাহাৰলৈকে বিস্তৃত আছিলে, যি প্ৰায় 643 খ্ৰীষ্টপূৰ্বত ভাস্কৰ বৰ্মনৰ আদালত পৰিদৰ্শন কৰিছিলে। ভাস্কৰ বৰ্মন। The 7th century Kamrupa under Bhaskar Burman, the kingdom extended to the east up to the hills that led to China. According to the Chinese pilgrim Huan-Sang, who visited Bhaskar Burman's court during its heydays around 643 CE. পিছৰ কুৱেশ্যনটো হৈছে, the earliest king of the Assam was? অসমৰ আটাইতকৈ পুৰণি ৰজা কোন আছিলে? ইয়াতে সুধিছে অসমৰ আটাইতকৈ পুৰণি ৰজা কোন আছিলে? 4টা প্ৰশ্ন, মহিৰংগ দানৱ, নৰকাসুৰ, ভাস্কৰ বৰ্মন, নৰনাৰায়ণ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহিৰংগ দানৱ বা মিৰং। মহিৰংগ দানৱ আছিলে অসমৰ আটাইতকৈ পুৰণি ৰজা। প্ৰাচীন সাহিত্য আৰু পৌৰাণিক কাহিনী অনুসৰি বৰ্তমান অসম দানৱ ৰাজবংশৰ দ্বাৰা প্ৰশাসিত প্ৰাগজ্যোতিষ ৰাজ্যৰ এটা অংশ আছিলে। এইটো লৌহ যুগৰ আছিলে মহিৰংগ দানৱ। মহিৰংগ দানৱ, the earliest king of Assam according to an ancient literature and mythology. Present day of Assam was a part of Pragjyotish kingdom ruled by Danaba dynasty. It was in Iron Age. In ancient Sanskrit literature, Assam was mentioned as. প্ৰাচীন সাংস্কৃতিক সাহিত্যৰ অসমক এনেদৰে উল্লেখ কৰা হৈছিলে। ইয়াত দিয়া আছে কামৰূপা প্ৰাগজ্যোতিষ বধ হেয়ান্তি নাম অফ দ্য এবোভ। ইয়াত ক'ব লাগে যে প্ৰাচীন সংস্কৃত সাহিত্যৰ মতে অসমক কি নামেৰে জনা গৈছিলে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে
প্ৰাগজ্যোতিষ আৰু কামৰূপ প্ৰাচীন সংস্কৃত সাহিত্যত প্ৰাচীন অসমৰ বাবে প্ৰাগজ্যোতিষ আৰু কামৰূপ দুয়োটা নামক পদবী হিচাপে ব্যৱহাৰ কৰা হৈছিলে মহাভাৰত আৰু ৰামায়ণ আৰু পুৰাণত উল্লেখ কৰা দুটা মহান মহাকাব্যত ইয়াৰ প্ৰাচীনতা প্ৰতিষ্ঠা কৰিব পাৰি প্ৰাগজ্যোতিষ and Kamrupa. In the ancient Sanskrit literature, both the names Pragjyotish and Kamrupa were used as designation for ancient Assam. Its antiquity can be established from the fact that it has been mentioned in the two great epics, the Mahabharata and the Ramayana, and also the Puran. This question to হৈছে Bhagavatta who sided with Kurup in the Mahabharata war belong to which legendary dynasty of Pragjyotish. Mahabharata যুদ্ধৰ পূৰ্ব পক্ষৰ ভগদত্ত প্ৰাগজ্যোতিষৰ কোন কিংবদন্তি ৰাজবংশ আছিলে দানৱ ডাইনেষ্টি ভৌম আৰসুৰা নানৱ দাইবক ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভৌম ডাইনেষ্টি নেক্সট কুৱেশ্যনটো হৈছে which of the following book is the most important literary source for the study of early history of Assam? নিম্নলিখিত কোনখন গ্ৰন্থ অসমৰ প্ৰাৰম্ভিক ইতিহাস অধ্যয়নৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ সাহিত্যিক উৎস দিয়া আছে দ্য মহাভাৰত দ্য কালিকা পুৰাণ দ্য হৰ্ষচৰিত্ৰ দ্য অৰ্থশাস্ত্ৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কালিকা পুৰাণ প্ৰাচীন অসম সাহিত্যৰ এক প্ৰধান উৎস দশম শতিকাত অসমত ইয়াৰ ৰচনা কৰা হৈছিলে কালিকা পুৰাণ দ্য কালিকা পুৰাণ is major source and ancient Assam history. It was composed in Assam during 10th century. 8 নম্বৰ কুৱেশ্যন আছে who founded the বৰ্মন dynasty in কামৰূপা কামৰূপত বৰ্মন ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিলে পুষ্য বৰ্মন সমুদ্ৰ বৰ্মন ভাস্কৰ বৰ্মন বালৱা বৰ্মন ইয়াৰ শুদ্ধ উত্তৰ হৈছে পুষ্য বৰ্মন বৰ্মন ৰাজবংশ আছিলে কামৰূপ ৰাজ্যৰ প্ৰথম ঐতিহাসিক ৰাজবংশ ইয়াক সমুদ্ৰগুপ্তৰ সমসাময়িক পুষ্য বৰ্মনে প্ৰতিষ্ঠা কৰিছিলে পুষ্য বৰ্মন দ্য বৰ্মন ডাইনেষ্টি was the first historical dynasty of the Kamrupa kingdom. It was established by Pushya Varman, a contemporary of Samudragupta. Who was the father of Pala dynasty? Pala ৰাজবংশৰ পিতৃ কোন ইয়াতে চাৰিটা দিয়া আছে ব্ৰহ্মপালা ৰত্নপালা ইন্দ্ৰপালা গোপালা ইয়াৰ শুদ্ধ উত্তৰ হৈছে পালা ৰাজবংশৰ প্ৰতিষ্ঠাপক আছিলে পালা প্ৰশাসন অষ্টমৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ভাৰতৰ বিহাৰ আৰু বংগত পৰম্পৰা পৰিচালনা কৰা এই সংগঠক গোপালা ওচৰৰ এজন জনজাতীয় নেতা আছিল যি বিশৃংখল সময়ত অষ্টম শতিকাত নিয়ন্ত্ৰণলৈ আহিছিলে গোপালা was the founder of the Pala dynasty. Pala administrating tradition in Bihar and Bengal, India from the 8th to the 12th century. Its organizer Gopala was the nearby tribal leader who rose the control during the 8th century during a time of disorder. Therefore, question 2 হৈছে SATHANI is related to which dynasty? SATHANI কোন ৰাজবংশৰ সৈতে সম্পৰ্কিত চুতীয়া আহোম কছাৰী মেলচা ইয়াৰ শুদ্ধ উত্তৰ হৈছে চুতীয়া ৰাজবংশ SATHANI চুতীয়া ৰাজবংশৰ এগৰাকী কিংবদন্তি ৰাণী আছিলে তেওঁ ৰজা ধৰ্মধ্বজ পালৰ জীয়ৰী আছিলে যাক ধীৰনাৰায়ণ বুলি জনা যায় শদিয়াত জন্মগ্ৰহণ কৰা তেওঁ নিত্যপালৰ বাবে নিতাইক বিয়া কৰায় Sutia dynasty. SATHANI was the legendary queen of the Sutia dynasty. SATHANI was the legendary queen of the Sutia dynasty. She was the daughter of King Dharmadhajpal, also known as Dhirnarayan. Born in Shodhya, she married Nityapal alias Nitai. SATHANI কোন ৰাজবংশৰ সৈতে সম্পৰ্কিত এই প্ৰশ্নটো প্ৰায় দেখিবলৈ পোৱা যায় ইয়াৰ শুদ্ধ উত্তৰ হৈছে চুতীয়া ৰাজবংশ আৰু তেওঁৰ ধৰ্মধ্বজপালৰ জীয়ৰী আছিলে যাক ধীৰনাৰায়ণ বুলি কোৱা হৈছিলে আৰু তেওঁ নিত্যপালৰ নিতাইক বিয়া কৰায় থেংক ইউ ভিডিঅ' সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ ভিডিঅ'টো কেনে পালে চাই পেলাই কমেণ্টত জনাব আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা ভিডিঅ'সমূহ আপোনাৰ সকলোতকৈ প্ৰথমতে পায় আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লগৰ বন্ধু বান্ধৱীসকলকো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই ভিডিঅ'টোৰ জৰিয়তে আগন্তুক আহিবলগীয়া পৰীক্ষাসমূহ সফলতাৰে উত্তীৰ্ণ হ'ব পাৰে থেংক ইউ